আজিকালি ছাত্ৰ ছাত্ৰীৰ মাজত এটা ডাঙৰ সমস্যা দেখিবলৈ পোৱা যায়, সেয়া হৈছে পঢ়া শুনা মনত ৰাখিব নোৱাৰা। সিহঁতে বহু চিন্তাত পৰি থাকে, কেনেকৈ লিখিম, কেনেকৈ পঢ়িম, একো মনত ৰাখিব পৰা নাই। তাক ভাবি থাকোঁতে পৰীক্ষা ওচৰ চাপে আৰু পৰীক্ষাত ভাল ফলাফল পাব নোৱাৰে। সেইকাৰণে বন্ধুসকল, মই আপোনালোকলৈ লৈ আনিছোঁ কিছুমান নিয়ম। এই নিয়মবিলাকৰ জৰিয়তে আপোনালোকে সহজভাৱে আৰু সোনকালে মনত ৰাখিব পাৰিব। নমস্কাৰ বন্ধুসকল, আছাম মটিভেটিং চেনেললৈ সকলোকে স্বাগতম জনালোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকলৈ মই 5টা নিয়ম আগবঢ়াইছোঁ। তাৰে ভিতৰত প্ৰথমটো নিয়মটো হৈছে ছাত্ৰ-ছাত্ৰীসকলে মুখস্থৰ জৰিয়তে মনত ৰাখিব বিচাৰে, কিন্তু সেয়া সঠিক নিয়ম নহয়। কিয়নো আমি মুখস্থৰ বিষয়টো দীৰ্ঘদিনলৈ মনত ৰাখিব নোৱাৰোঁ। সেইকাৰণে আমি কোনো এটা বিষয়বস্তু মনত ৰাখিব বিচাৰে, তেনেহ'লে সেই বিষয়বস্তুটো মনোযোগেৰে প্ৰথমে অধ্যয়ন কৰি ল'ব লাগিব। 2 নম্বৰ নিয়মটো হৈছে কোনো এটা বিষয়বস্তুত মনত ৰাখিবলৈ যোৱাৰ আগতে যিমান আপোনাৰ কৰিবলগীয়া কাম আছে সেই কামটো শেষ কৰি ল'ব, যাতে মনত ৰখাৰ সময়ত সেই আদৰুৱা কামবিলাকৰ চিন্তাই আমনি নকৰে। তাৰপিছত 3 নম্বৰ নিয়মটো হৈছে বিষয়বস্তুটো 2-3 বাৰ ভালধৰণে পঢ়ি ল'ব, তাক নিজৰ ভাষাৰে অনুবাদ কৰি বহীত লিখি ল'ব, নাইতো বন্ধুবৰ্গৰ লগত আলোচনা কৰিব পাৰে। তেনেকা কৰিলে সোনকালে মনত ৰাখি যাব। আৰু 4 নম্বৰ নিয়মটো হৈছে যিটো বিষয়বস্তুটো আপুনি মনত ৰাখিছে সেই বিষয়বস্তুটো নেদেখাকৈ লিখিবলৈ চেষ্টা কৰিব, যেতিয়ালৈকে সহজভাৱে আৰু সঠিক অৰ্থত বুজি নাপায়। বন্ধুসকল, শেষৰটো 5 নম্বৰ নিয়মটো হৈছে ৰিভিজন, অৰ্থাৎ পুনৰীক্ষণ। ৰিভিজন বহুতেই ইম্পৰ্টেণ্ট হয়। এবাৰ হ'লেও যিটো বিষয়ত মনত ৰাখিছে সেই বিষয়টো ৰিভিজন কৰিব লাগে, অনুশীলনৰ জৰিয়তে তাক পুনৰীক্ষণ কৰিব লাগে। যিমানখিনি সেই বিষয়বস্তুৰ ওপৰত প্ৰশ্ন কৰা হৈছে সেই প্ৰশ্নৰ উত্তৰ নিজৰ ভাষাৰে, নিজৰ জ্ঞানেৰে দিবলৈ চেষ্টা কৰিব। তেনেকা কৰিলে সহজতে সোনকালে মনত ৰাখি যাব আৰু যিকোনো পৰীক্ষাত আপোনালোকে সহজভাৱে উত্তীৰ্ণ হ'ব পাৰিব। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে। আৰু ভাল লাগিল যদি লাইক কৰি দিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ লগত। যদি অভিভাৱক হয় তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালীক শুনোৱাব, দেখুৱাব এই ভিডিঅ'টো, কিয়নো সিহঁতে সমাজখনৰ ভৱিষ্যত হয়। যদি আপোনালোকে নতুন নতুন জ্ঞান শিকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি বেল আইকনটো দবাই দিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।